হাই গাইজ, মই নাজিৰা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আজি মোৰ ফুলনি বাগিচাৰ পৰা ভিডিঅ'টো আৰম্ভ হ'ব আৰু দিনটোত কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখাই থাকিম। আপোনালোকক চাই থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো। এডাল দেখিছে, এডাল ইন্দ্ৰমালতী এডাল আছে। এডাল ডাঙৰেই হোৱা নাই। এডাল আকৌ ৰেড কালাৰ গোলাপ এটা কলি এটাহে পেলাই থৈছে, ফুলাই নাই। এডাল কাঁইটীয়া গছ, কি বুলি বা কয়। এই দুডালো ফুলি আছে। এডালো কালাৰটো বেলেগ আৰু এডালৰ কালাৰটো অকণ ডিফাৰেঞ্চ আছে। তাৰপাছত ইয়াতে এটা নেৱালী পুলি হৈ আছে। এডাল ফুল ফুলা নাই, কিন্তু সৰু হৈ আছে। এডাল হোৱাইট কালাৰ গোলাপ এয়া ফুলি আছে। দুডাল মধুৰিআম আছে আগফালে আমাৰ। সেইডাল আকৌ মই ব্ৰাহ্মী শাক এডাল লগাইছোঁ, কিন্তু বৰ এটা ভাল হোৱা নাই, পচি গৈছে অলপ। হৈছে বাৰু, পানী দিওঁতে অলপ। এই লগতে এডাল স্নেক প্লেণ্টেই হয় নেকি, স্নেক প্লেণ্ট। তাৰপাছত এডালটো কি আছিল নাজানো। এই দুডাল ইন্দ্ৰমালতী, দুটা কালাৰৰ হয়। এডাল হালধীয়া আছে আৰু এডাল ক্ৰীম ৰঙৰ আছে। কাঁহী বাতিখিনি মাজি আনি থৈ দিছোঁ, সামৰিবলৈ টাইম পোৱা নাই। অলপ চলপকৈ সামৰি আছোঁ আৰু সামৰি আজি ভাবিছোঁ অলপ পদিনা চাটনি খাম। এয়া চাওক, পদিনা বনোৱা নাই, মই মিক্সি পাতি চাতি চব আনি লৈছোঁ। তাতে আজি মিক্সিত পদিনাখিনি মাৰি লওঁ। আৰু এটা কাম মই আৰু এখন চাদৰ দহি গুঠি আছোঁ, সেইখনো আপোনালোকৰ লগত দেখুওৱা বুলি ভাবিছোঁ। এখন সিদিনা দেখাইছিলোঁ আপোনালোকক, মই ৰঙা দহি লগাইছিলোঁ। আজি এখনত লগাইছোঁ বগা। তাৰমানে ইয়াতে চাওক, বগা এই ফুল আছে গোটেইখিনি, সেইটো কাৰণে বগা লগাইছোঁ। গোটেইখিনি বগা দহি লগাইছোঁ। এইখনত এটা চাইডেহে হৈছে, সেইটো চাইডে কিন্তু হোৱাই নাই। সেইফালে লগোৱাই নাই, সেইফালে লগামহে। এয়া মই লগাই আছোঁ, সেইকাৰণে আপোনালোকক দেখুৱাইছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। চাদৰখন কিন্তু মই অনলাইন অৰ্ডাৰ দিহে আনিছিলোঁ। চাদৰখন আনিছিলোঁ মিছোৰ পৰা। বৰ বেছি এটা দামো নহয়, মাত্ৰ 500 টকাৰ ভিতৰতে হয়। কিন্তু কালাৰটোহে কিন্তু চেঞ্জ হ'ল। মই দিছিলোঁ পূৰা ৰেড, ৰেড কালাৰৰ ব্লাউজ আৰু মেখেলাৰ লগত বেলেগ চাদৰ দি পিন্ধিব পাৰি। সেইটো কাৰণে দিছিলোঁ ৰেড, কিন্তু ৰেড নাহিল, পিংকহে আহিলে। সেইটো কাৰণেহে অকণ বেয়া লাগিছে। তথাপিতো আৰু কাপোৰযোৰ দামটো চাই কিন্তু ইমান বেয়াও নহয়, গৰমত পিন্ধিবলৈ বহুত ভাল লাগিব, সেই বুলি ভাবিয়েই মই অৰ্ডাৰ দিছিলোঁ। চাই থাককচোন, সম্পূৰ্ণ হ'লে বা কেতিয়াবা পিন্ধিলেতো দেখিবই কাপোৰযোৰ। আজি এটা ছাইড লগাই আছে আৰু ইটো ছাইডো লগাম, কিন্তু আপোনালোকক ভাবিছোঁ মই দেখাই দিওঁ বুলি। সেই বুলিয়ে এয়া চব কাম মেচিনৰ ওচৰতে থৈয়ে দিছোঁ। ইফালে চিলালোঁ, পটি চটি মই নিজে লগাইছোঁ। ইয়াৰ যিটো ছাইডৰ পটি থাকে, এয়া পটি মই নিজে লগালোঁ, কিন্তু দহিখিনিও এয়া বটি আছোঁ। প্ৰায় কেইবাখনো চাদৰ মই বটিছোঁ। এয়া বগা, ৰঙা আৰু গল্ডেন কালাৰৰ লগাইছোঁ। আৰু মণি লগাই দহি কেনেকৈ লগাই সেইটোও আপোনালোকক দেখুৱাম মই, যেতিয়া মই দহি লগাম। চাই থাকিব আপোনালোকে। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰিবলৈ নাপাহৰিব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে নতুনকৈ সেইসকলেতো ছাবস্ক্ৰাইব কৰি ল'ব।
তাৰপিছতে অন্য নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম বুলি আশা থাকিল আজিলৈ বাই বাই।